আজি ৰাজ্যজুৰি দেখা পোৱা গ'ল ৭০ সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক কাৰ্যসূচী। গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীত মুখৰ হৈ পৰিল ৰাজ্যৰ পৰিৱেশ। এয়া শিৱসাগৰৰ দৃশ্য। শিৱসাগৰত আজিৰ এই গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰিলে নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজৰিকাই। বিশ্বনাথৰ কাছাৰী ময়দানত আজি উলহ মালহেৰে পালন কৰা হয় ৭০ সংখ্যক গণৰাজ্য দিৱস। উক্ত কাৰ্যসূচীত পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত দত্তই। ইপিনে শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তৰ্গত জামুগুৰিহাটৰ ৰঙাচুকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উলহ মালহেৰে পালন কৰা হ'ল ৭০ সংখ্যক গণৰাজ্য দিৱস। আনহাতে গগামুখ মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত আজি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ'ল ৭০ সংখ্যক গণৰাজ্য দিৱস, য'ত পতাকা উত্তোলন কৰিলে উক্ত জিলাৰ উপায়ুক্ত আতিকা চুলতানাই। শিৱসাগৰৰ পৰা বিশ্বজিৎ বৰা, বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰা, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা আৰু হাটশিঙিমাৰীৰ পৰা খাইৰুজ্জামান ৰাছিলৰ ৰিপৰ্ট CNSC নিউজ।